তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। তো আজি মই গৈ আছোঁ মহাশ্ৰী শ্ৰী কল্যাণী থান তো মানে মন্দিৰ। তো আপোনালোকে শেষলৈকে ভিডিঅ'টো দেখাম। তো আজি আহিছোঁ বহুত দিনৰ এটা নতুন ব্লগলৈ। তো বহুত দিন হৈছিলে ভিডিঅ' চিডিঅ' বনোৱা নাছিলোঁ আৰু ইউটিউবতো অলপ ভিডিঅ' চিডিঅ' আপলোড কৰা নাছিলোঁ। তো আজিৰ পৰা মই পূৰা ভিডিঅ' আপলোড দিম ইউটিউবতো, আপোনালোকে চাব। তো কিবা কিবি নজনা নিচিনা লাগিছে, তো হ'লেও আপোনালোকে ভিডিঅ'টো চাই থাকক। তো আজি অলপ পূৰা বতৰটো পূৰা বৰষুণ হৈ আছে। তো হ'লেও এতিয়া মই পূৰা ৰেডি হৈ গৈছোঁ। তো এতিয়া মোক চাওক পূৰা ফুল ৰেডি। তো আৰু এতিয়া মই গৈ থাকোঁ আৰু এতিয়া ইয়াত গাড়ীত উঠিলোঁ ফাইনেলি। আৰু এতিয়া আমি শ্ৰী কল্যাণী মন্দিৰ গৈ আছোঁ। তো আপোনালোকে সকলোকে ভিডিঅ' চাই থাকক। তো গাইছ এতিয়া আহি পাই গ'লোঁ ফাইনেলি গেটৰ আগত। তো আৰু আপোনালোকে অলপ চিনেমেটিক চেক কৰক। আহি পাই গৈছোঁ কল্যাণী মন্দিৰ। তো অলপ পূজা চূজা কৰিলোঁ আৰু এইফালে এনে ঘূৰিব আহিছিলোঁ। তো এটা ইয়াত বহুত ডাঙৰ পুখুৰী আছিলে। তো এইফালে অলপ ফুৰিবলৈ আহিলোঁ। নেক্সট ডে তো কালি মই ভিডিঅ'টো সামৰিবলৈ টাইম নাপালোঁ, মানে বজাৰ চজাৰ গৈছিলোঁ। তো কালি আছিলে সোমবাৰ। তো আজি ভিডিঅ'টো সামৰি দিছোঁ। তো গাইছ যদি ভিডিঅ'টো ভাল লাগিছে লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, লগতে বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব। আকৌ এটা নতুন ভিডিঅ' লগ পাম। আজিলৈ ইমানটো ভিডিঅ'টো চাম। বাই বাই।